আমি আজি যাবলৈ ওলাইছোঁ মাজুলী। আমি নিমাতী হৈ যাম কমলাবাৰী ঘাটলৈ, নিমাতী ঘাটৰ পৰা। মোৰ লগত আছে এয়া বৌ ঋতুস্মিতা ফুকন আৰু অৰুণ নৰহৰ ঘৰলৈ আমি যাম। মাজুলী ঠাণ্ডাটো পামেই, যথেষ্ট ঠাণ্ডা হ'ব, তাকো আমি যিহেতু বাইকত আহিছোঁ। এয়া আহি আমি নিমাতী ঘাট পালোহি। এতিয়া আমি নিমাতী ঘাটৰ ৰাস্তাইদি আহি আছোঁ। ৰাস্তাত বহুতো দোকান আছে, ছাইডত আপোনালোকে দেখিবলৈ পাইছে দোকান। এই ঘাটটো হৈছে অপলামুখ ফেৰী ঘাট। আমি কমলাবাৰী ঘাটলৈ যাম। কমলাবাৰী ঘাটটো অলপ পিছত আছে। ঘাটৰ ছাইডত কিছুমান ফেৰী ৰাখি থোৱা দেখা পাইছোঁ। এইখিনি ফেৰী ওচৰলৈ যাবলৈ চলাচল কৰিবলৈ ৰখা হৈছে। ফেৰীবিলাক ঘাটত লাগি আছে। এইবিলাক ফেৰীতে চাগে আমি যাব লগা হ'ব। কোনবিলাক কিমান টাইমত আছে আমি সুধি ল'ম, তেনেকৈ আমি ফেৰী উঠিম। টিকেট কাউণ্টাৰ, ইয়াতে টিকেট কটা হয় ফেৰীত যাবলৈ। পুৰুষ মহিলা লিখি থোৱা আছে। ৰাতিপুৱা সোনকালে অহাৰ কাৰণে আমি একো খাই আহিব নোৱাৰিলোঁ ঘৰত, সেইটো কাৰণে আমি ভাবিছোঁ একাপ চাহ খাই লওঁ সকলোৱে। এয়া আমি সকলোৱে চাহৰ জুতি লৈছোঁ। এয়া আমি এখন নিমাতী ঘাটতে আছে এখন হোটেল, তাতে আমি চাহ খাইছোঁ। এইখনেই হোটেল য'ত আমি নিমাতী ঘাটত চাহৰ জুতি ল'বলৈ সোমালোঁ। মানুহবিলাকে ফেৰীত উঠিবৰ কাৰণে গৈছে আৰু এয়া নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাম। কমলাবাৰী ঘাটত আমি নামি মানুহবিলাক বহুত তাৰ লগতে বাইক গাড়ী বা ধৰি লৈ সেইখিনি ইয়াত চিজিলভাৱে ঘৰুৱা হৈছে। এতিয়া সময় ৰাতিপুৱা 8:30 বাজিছে। 8:30 বজাত ফেৰীখন যাবলৈ ষ্টাৰ্ট কৰিছে নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ। আমি এই মাজতে এতিয়া বহি আছোঁ, ষ্টাৰ্ট কৰি আছে। আমাৰ কি হ'ল আচলতে ৰাতিপুৱা আহি পলম হোৱাৰ বাবে 7:30 যিখন ফেৰী আছিলে আমাৰ সেইখন আমি সেইখন ফেৰী মিছ কৰিলোঁ। সেইটো কাৰণে 8:30 বজাত ফেৰীখনহে পালে আমি যাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া লাহে লাহে ফেৰীখন গৈছে, গৈ আছে। আপোনালোকে দেখিবলৈ পাইছে এয়া গৈ আছে। চব বহুত ঠাণ্ডা আজি। এয়া আমাৰ ফেৰীখন ব্ৰহ্মপুত্ৰ চেষ্টা কৰিম। আজি বহুত ঘন কুঁৱলী পৰাৰ বাবে ফেৰীখনো লাহে লাহে যাবলগীয়া হৈছে আৰু লাহে লাহে যোৱাৰ ফলত চাগে আমাৰ অলপ টাইমিংটো ইফাল সিফাল হ'ব, অলপমান মানে লেটকৈ পাম মাজুলী মানে কমলাবাৰী ঘাট। এইফালে চাওক, ব্ৰহ্মপুত্ৰৰ কি মনোৰম দৃশ্য। আপোনালোকেও নেদেখিলে চাগে ইয়াৰ অনুভৱ ভালদৰে কৰিব নোৱাৰিব। গতিকে এবাৰ হ'লেও মাজুলীলৈ আহক আৰু উপভোগ কৰক। এওঁ মুকুন্দ শইকীয়া দেই। আমি মাজুলীলৈ আহি আছোঁ হা, চাহ খালোঁ। চাহ খাই লওঁ, চাহ আৰু বহুত মজা চাহ খুব এনজয় কৰি মানে একদম ব্যস্ত
ব্যস্ততাৰ মাজত দিনত তোমাৰ 24 গ্ৰেড ৰাতিপুৱা 8:30 বজাৰ পৰা ৰাতি 8টালৈকে কাম কৰোঁ। আজি অকণ ফুৰিবলৈ ওলাই আহিছোঁ, অকণ এনজয় কৰি থৈ আহোঁগৈ। হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে কেনেকৈ ফেৰী টাইমিংটো পাৰ হৈ আমি গমেই নাপালোঁ। লগতে মুকুন্দ আৰু বৌয়ে কি জমনি জমনি কথা কৈ গৈছে। আমি আহি লাহে লাহে কমলাবাৰী ঘাটৰ কাষ চাপিছোঁহি আৰু ঘাটৰ কাষত ফেৰীখন লগাইছিলোঁ। এতিয়া আমি কমলাবাৰী ঘাট সম্পূৰ্ণ 1.5 ঘণ্টা মূৰত পাইছোঁহি আৰু মানুহবিলাক ৰাস্তাটো কেঁচা, তথাপিও আহি ভাল লাগিছে কাৰণ ইমান ধুনীয়া সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে মোৰ মনটো ভৰাই পেলাইছে। আজি মই প্ৰাকৃতিক পৰিৱেশৰ লগত সোমাই পৰিছোঁ। আহি আছোঁ ডেকাচাং। আমি আহি ডেকাচাং পালোহি। এইখনেই হৈছে ডেকাচাং। এয়া চাওক, এইফালে দেখিছে ইমান ধুনীয়া ডেকাচাংখন, বৰ ধুনীয়া সঁচাকৈ। ডেকাচাঙৰ পৰা আমি অৰূপ নৰহ